নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, সাংস্কৃতিক জগতৰ বাবে পুনৰ এক আহি পৰিছে দুখবৰ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। চিৰ বিদায় মাগিলে জনপ্ৰিয় অভিনেতাজনে। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে জনপ্ৰিয় অভিনেতাজনে। শ্বুটিঙলৈ পুনৰ উভতি আহিম বুলি কৈ উভতি নাহিল জনপ্ৰিয় অভিনেতাজনে। বন্ধুসকল, মৃত্যু যেন এতিয়া সহজ হৈ পৰিছে অভিনেতা দীপজ্যোতিৰ দেহাৱসান। বন্ধুসকল, দীপজ্যোতি আৰু আমাৰ মাজত নাই। বৰপেটা নিৰ্বাসী অভিনেতা দীপজ্যোতিৰ মৃত্যুৰ খবৰে সকলোকে কন্দুৱাইছে। মিৰ্জাত শ্বুটিং কৰি থকা অৱস্থাত প্ৰেছাৰ ষ্ট্ৰোকত আক্ৰান্ত হৈছিল জনপ্ৰিয় অভিনেতা দীপজ্যোতিয়ে। চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি ল'লে জনপ্ৰিয় অভিনেতাজনে। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰলাকাইত অভিনয় কৰিছিল দীপজ্যোতিয়ে আৰু হঠাতেই আমাৰ মাজৰ পৰা হেৰাই গ'ল অভিনেতাজনে। বন্ধুসকল, তেওঁৰ অভিনয় চাই কেনেকুৱা পাইছিলে কমেণ্ট এটা কৰি জনাবচোন। আৰু লগতে আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতলৈ বিদায় আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।